हेलो गाइस, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই, মোৰো ভালেই। দীপাৱলী ব্লগৰ অন্য দিনটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এইফালে মানে অলপ নাজিৰা ফালে ওলাই যাওঁ বুলি ভাবিছোঁ। লগৰী এজনী আছেহি, তাইকো থৈ আহোঁগৈ আৰু ময়ো মানে আমাৰ অলপ বজাৰ কৰিবলগীয়া আছে। যিহেতু আমি ইয়াত আহিছোঁ, ঘৰৰ পৰা বস্তু অনা নাই, আগৰ ভিতৰত কৈছোঁৱে, সেই ভাবিছোঁ আলহী চালহী আহি থাকে, চকী দুখনমান লৈ আহোঁ আৰু টেবুল এখন চাওঁ গৈ কিনে কি লওঁ আৰু আপোনালোককো দেখুৱাই থাকিম আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব আৰু নহ'লে ভিডিঅ'টো তোমাৰ নামটো কৈ দিয়া। মোৰ লগৰীজনী আমি মন্দিৰলৈ গৈছিলোঁ, মানে আমি তাই মানে লগ পালোঁ আৰু তাই মানে অকলে তাতে থাকিব কৈছিলে মন্দিৰৰ বাইদেউজনীয়ে। তাত থাকিব নালাগে বুলি কৈ কিনে মই ইয়ালৈ লৈ আহিলোঁ আমাৰ ৰুমলৈ। থাকি খুবেই ভাল লাগিলে। তোমাৰ গাঁওখনৰ নাম কৈ দিয়া। মোৰ একচুৱেলি সৰু পথাৰ হয়, সৰু পথাৰ গণগুৰু হয় আৰু ইয়াতে লগ পালোঁ, বহুত ভাল লাগিলে। আমি মন্দিৰতে লগ পাইছোঁ একচুৱেলি, লগ পাই ঘৰত আহিলোঁ, খুব ভাল লাগিলে, বহুত ভাল লাগিছিলে। নাজিৰাখন মানে ইমানেই ভাল নহয়, এই মন যাবই লাগিব আৰু ন, উপায় নাই। তেনেহ'লে এতিয়া গৈ থাকোঁ, চাই থাকিব। বাই বাই। আৰু লগৰজনী পঠিয়াই এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু মানুহজন আহি পোৱা নাই, মানুহজন তাই কেম্পলৈ গৈছে। লগৰজনী পঠিয়াই খুব দুখ লাগিছে আৰু গৈ আছোঁ। আৰু বেংকতো অলপ কাম আছে, তাতে সোমাব লাগিব। চাই থাকক আৰু কি কৰোঁ। বোলে টাউনত পালোঁহি আৰু অকলে বুজিছোঁ মানুহজনে আহিব আৰু আবহি হৈছে। এইফালে নাজিৰা টাউন। মই মানে মানুহজনে অহালৈকে এই চিনেমা হলৰ ওচৰতে দোকান এখনত বহি আছোঁ, লগৰজনী পঠিয়াই কিনে। অকলেনো কি বস্তু কিনিবি নতুন টাউনত, সেইকাৰণে কিনা নাই, বহি আছোঁ আৰু আপোনালোকে চাই থাকক, মই দেখুৱাই থাকিম কণ্টিনিউ যিমান পাৰোঁ। এইফালে একদম ধুনীয়াকৈ গৰম পুৰি বনাই আছে। আৰু ফাইনেলি গাইছ, আমি ঘৰ পালোঁহি দেই। ঘৰ পোৱা এঘণ্টামানেই হ'ল। ওচৰৰ মানে মালিকনী আহিছিলে, মানে আণ্টি আহিছিলে আৰু কি আনিলেনো চাওঁ বুলি। লগৰীজনীকো পঠিয়ালোঁ আৰু কি আনিলোঁ দেখুৱাই আছোঁ। যিহেতু আমি ৰুমত আছোঁ আৰু চকী আনিছিলোঁ, প্ৰথম মানে 2খন আনিছিলোঁ, যিহেতু মানে নিবৰ কাৰণে অসুবিধা বুলি ঘৰৰ পৰা অনা নাই। মানে 2খন আনিছিলোঁ, প্ৰথম অনা দিনাখনেই মই এখন বহি কিনে ভাঙিলোঁ। মানে ভাল কোৱালিটিটো নাপালোঁ আৰু চকীটো, যিহেতু আমি বস্তু ইমান ভালকৈ কিনিব নাজানো। আগতে ঘৰত কিনিয়ে পোৱা নাই, মাহঁতেহে কিনে। বিয়া সোমোৱাৰ পৰা মানে বস্তু সেনেকৈ কিনা নাই, ঘৰ বস্তু। আৰু এতিয়া আনিছোঁ, চকী 2খন আনিছোঁ আৰু টুল এটা আনিছোঁ ভাত খাবৰ কাৰণে মোৰ কাৰণে। আমাৰ ইয়াৰ নহ'লেও হয়, আলহী আহিলে আৰু পাতি পাৰি দিম। তাৰপিছত টেবুল এখন আনিছোঁ আৰু মই চকীখনত বহি আছোঁ। সেইখন টেবুল আৰু সেইখন টুলখন আনিলোঁ। চব মানে আৰু আপোনালোকে ভাবিব পাৰিব ফেডেলি মেডেলিকৈ থাকেই, ইমান এনেকৈ থাকিও বুলি। মোৰ মানে ইমান ষ্টাইল কৰি কিনে থাকিবৰ কাৰণে মন নাযায়। যেতিয়া তেতিয়া মানে ঘৰত থাকিলে মানে ষ্টাইল কৰি কিনে থাকিব মন নাযায়। আৰু আজি মিছা মাছো ল'লোঁ, ৰ'ব দেখুৱাইছোঁ। মিছা মাছ খাই খুব ভাল লাগে, সেইকাৰণে মানুহজনে মানে মিছা মাছ লৈ দিলে। এইখিনি এনেকুৱা ডাঙৰ মিছা মাছ ল'লোঁ। ইমান দাম এই কেইটামান আছে, 10টামানহে আছে। এই 10টামানতে 150 টকা লৈছোঁ। আমি তাত আমাৰ গাঁৱৰ ফালে নদীত ধৰিলে মিছা মাছ পায়, ইয়াতে আকৌ কিনি খাবলগীয়া হৈছে। বহুত দুখ লাগিছে। কি ক'ব আৰু, জীৱনটো সলনি হৈ গৈ থাকে আৰু সদায়নো থকা দিনকেইটানো ক'ত পাম। এদিন মাছ কিনি খাব নালাগিছিলে, এতিয়া মাছ কিবা কিবি কিনি খাবলগীয়া হৈছে। গৈ আছে আৰু দিনবোৰ এনেকৈ এদিন দুদিন কৰি, বয়সো গৈ আছে।
আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব, আপোনালোকে মোক যেন আগুৱাই নিয়ে, তাৰ একদম অন্তৰৰ পৰা আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে মোক আগুৱাই নিয়ক, মই অলপ সাহস পাওঁ যেন। আপোনালোকে মোক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। নতুন অহাবিলাকে ছাবস্ক্ৰাইব কৰিব, বহুত ভাল পাম। চাব, মই ভাল ভাল ভিডিঅ' দিবৰ কাৰণে খুব চেষ্টা কৰিম। আৰু আপোনালোকে চালেহে মোৰ মানে মনটো ভাল লাগে, নাচালে মানে ভাল নালাগে। মানে এতিয়া ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাককে চোৱাচোন, আমি কিমান আগবঢ়াই নিছোঁ। আমিও যেনে ইজনে সিজনক যদি মানে ছাপোৰ্ট কৰোঁ, আগবঢ়াই নিওঁ, কেলেনো নহ'ব। ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয় নহয়, নোৱাৰা কাম একোৱেই নাই। আপোনালোকে ছাপোৰ্ট কৰিব, আৰু ময়ো ছাপোৰ্ট কৰোঁ। মই সকলোকে ছাপোৰ্ট কৰোঁ। মোৰ ইউটিউবত মানে যোনে যোনে নতুনকৈ আহে, মই সকলোকে ছাবস্ক্ৰাইব কৰোঁ। আৰু মোকো যেন সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ে, মই খুব ভাল পাম। আৰু ছাবস্ক্ৰাইব কৰিলেই নহ'ব, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব। যদি ভাল লাগে তেতিয়াহে লাইক কৰিব, যদি বেয়া লাগে নকৰিব। লগৰজনী গ'লগৈ, খুব বেয়া লাগিছে। তাই দুদিন থাকিলে, দুদিন থাকিব ক'লোঁ। তাই ঘৰ সৰু পথাৰ বুলি কয়, আমিতো শুনিছোঁহে, গৈও পোৱা নাই। যদি সম্ভৱ হয় আৰু আপোনালোকে আগবঢ়াই নিয়ে, তেতিয়াহ'লে যাবলৈ চেষ্টা কৰিম। আৰু মানুহজন নাই, তাৰ ডিউটি জেগালৈ গৈছে, কেম্পলৈ আহিছিলে। কিন্তু মানে আমাৰ ইয়াতে মালিকৰ কুকুৰ আছে, সেই কুকুৰটো মেলি থোৱাৰ কাৰণে ঘৰত সোমাব নোৱাৰিলে। আৰু আটাইতকৈ ভাল খবৰ এটা মানে আছে, ভাল খবৰ মানে বেলেগ ভাল খবৰ নহয়, মানে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ খুব মানুহৰ পইচা সোমাইছে। আৰু সেই পইচা বহুতকে সোমাইছে কৈ থকা শুনিছোঁ। আৰু আমাৰ মানুহজনৰ বাইকজনীও মানে ভিনিয়ৰো সোমাইছে, আৰু সিহঁতৰ গাঁৱত খুব পইচা সোমাইছে বুলি কোৱা শুনিছিলোঁ, তালাপৰ ওচৰত। আৰু আমাৰ ভাই বোৱাৰীজনীও 1000 টকা সোমালে বুলি কোৱা শুনিছিলোঁ। তাৰপিছত কৈছে সোমাইছে বুলি। আজি মানে মোৰ মেছেজ এটা আহিছে, 5900 বুলি কৈ মানে ইউনাইটেড বেংকৰ। তাৰপিছত মানে মেছেজটো আহিছে যেতিয়া, যিহেতু পইচা সোমাইছে বুলি ভাবিছোঁ, মনটো বহুত ভাল লাগি আছে। চৰকাৰৰ পৰা পাইছোঁ বুলি ভাবিছোঁ। আৰু মেছেজটো আহিছে বুলিয়ে কৈছোঁ, আৰু মেছেজটো আহিছে কাৰণে কৈছোঁ, এনেই কোৱা নাই, সঁচাকৈ কৈছোঁ। আৰু বাকী মেছেজটো আহিছে বাৰু, তথাপিও এতিয়া পইচাটো উলিয়াগৈ নাই। আৰু মোৰ ইয়াত মানে সেইখন বেংকৰ ATM নাই, মোৰ ইয়াতে অনা নাই। মোৰ মানে আৰু এখন মানে পাছবুক আছে, সেইটো ATM আছে। শদিয়ালৈ যদি যাওঁ আৰু পইচাটো উলিয়াবৰ কাৰণে, তেতিয়াহে বিশ্বাস কৰিম যে মোৰ একাউণ্টত পইচা সোমাইছে বুলি। মানে মেছেজটো আহিছে, তথাপিও বুলি কথা এটা আছে যে, সেইকাৰণে আৰু ভাল লাগিছে আৰু সোমাইছে বুলি, আশা কৰিছোঁ সোমাইছে বুলি। তাৰপিছত আকৌ মেছেজটো দেখিছোঁ। আপোনালোকে চাই থাকিব, মই শদিয়াত মানে পইচা উলিয়াবৰ কাৰণে যাম। কেতিয়া যাওঁ ক'ম বাৰু, ভিডিঅ' চাই থাকিলে গম পাব। আজি বেছি দীঘলীয়া নকৰোঁ আৰু, গধূলি হৈ আহিছে, এতিয়া 3:30 মানহে বাজিলে। আৰু ভাতো খোৱা নাই দুপৰীয়া, মাছ এতিয়া লৈছোঁ, সিজাম আৰু দুই বুঢ়া-বুঢ়ীয়ে খাম। আৰু খোৱাটো দেখুৱাই নাথাকোঁ, খোৱাটো চবেই একেখন মুখেদি খায়, আৰু কি দেখুৱাই থাকিব। কেতিয়াবা দেখুৱাব মন যায়, কিন্তু দেখুৱাম কেতিয়াবা, কিন্তু আজি নেদেখুৱাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো যেন চাই, তাৰে একদম অন্তৰৰ পৰা কৈছোঁ যেন আপোনালোকে চাব মোৰ ভিডিঅ'বোৰ। তেনেহ'লে বেছি দীঘলীয়া নকৰোঁ, আৰু নতুন এটা ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে আৰু মই বিদায় লৈছোঁ।